আৰু লগতে লাহে লাহে আগবাঢ়িছে আমাৰ সমাজ কল্যাণ বিভাগৰ মাননীয় আপোনালোকৰ সন্মুখত কাৰ্য ক্ৰমণিকা অসম সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী কৰিছোঁ আমাৰ স্বাধীনতা দিৱসৰ শুভকামনা। স্বাগতম জনাইছোঁ। কোকৰাঝাৰ জিলাৰ সন্মানীয় উপায়ুক্ত শ্ৰীযুত ভাস্কৰ ফুকন ডাঙৰীয়া, আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাকেশ ৰচন ডাঙৰীয়া আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মানীয় উপাচাৰ্য শ্ৰী LL সিং ডাঙৰীয়া, ফিল্ড চিকলাই বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ আৰু আমাৰ কোকৰাঝাৰ জিলাৰ সাংবাদিক বন্ধুসকল আৰু আজিৰ অনুষ্ঠানতে উপস্থিত থাকিব পৰা সকলো বিভাগৰ বিষয়াসকল আৰু আজি পেৰেড গ্ৰাউণ্ডত তেওঁলোকৰ কৌশল প্ৰদান কৰা সকলো টিমৰ সন্মানীয় বেটেলিয়নসকল, কেডেটসকল, শেহতীয়া দিনবোৰত এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ হাজাৰো ঘৰ অতিক্ৰম কৰিছে। অৱশ্যে এই জটিল সন্ধিখনত স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্ছকে আদি কৰি স্বাস্থ্যকৰ্মী, চাফাই কৰ্মী, আৰক্ষী বাহিনীৰ শক্তি, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, জনসংযোগ বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, প্ৰতিজন বিধায়ক, সাংসদ আৰু মন্ত্ৰী, গাঁওবুঢ়া, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। এই ভাইৰাছৰ সংক্ৰমণৰ ৰোগ পৰিগ্ৰহ কৰিব নোৱাৰে, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যবাসীয়ে যি সতৰ্কতা আৰু সজাগতা প্ৰদৰ্শন কৰিছে তাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে যোৱা 24 মাৰ্চত ৰাষ্ট্ৰজুৰি ঘোষণা কৰা লকডাউনৰ ফলত কৰোনা বিৰোধী যুঁজখনে নতুন গতি লাভ কৰিলে। এই লকডাউনৰ ফলত আমিও কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ সঠিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সময়মতে আমি সক্ষম হৈছোঁ। আপোনালোকেও মাননীয় মোদী ডাঙৰীয়াই ঘোষণা কৰা জনতা কাৰ্ফিউকে ধৰি কৰোনা যোদ্ধাসকলৰ সন্মানত হাত তালি বজোৱা, চাকি মুখ জ্বলাই সন্মান প্ৰদৰ্শন কৰা আদি কাৰ্যসূচীত আন্তৰিকভাৱে অংশগ্ৰহণ কৰিছিল। তদুপৰি লকডাউনৰ 4টা পৰ্যায়ত
আৰু আনলক্ষীৰ যি শৃংখলতা আৰু সাময়িক দায়িত্ব সহকাৰে টীম অসম মানসিকতাৰে আপোনালোকে BTC অঞ্চলটো নীতি নিয়ম পালন কৰিলে তাৰ ফলত অসমবাসী এই ৰোগৰ সংক্ৰমণৰ ক্ষেত্ৰত বহু পৰিমাণে সুৰক্ষিত হৈ আছে। ডক্টৰ RK বড়ো চাৰিজন, বাকী ডক্টৰ আৰু MB চলন চাৰিজন, অঞ্চলৰ সকলো ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে, মই কোকৰাঝাৰ এই সদৰ স্থানত মই পতাকা উত্তোলন কৰিবৰ কাৰণে মই সুবিধা পাইছোঁ। তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে মোক ইয়াত দিয়াৰ কাৰণে মই বহুত সুখী হৈছোঁ। যি নহওক, আজি স্বাধীনতা দিৱসত আমাৰ অসমৰ উন্নয়নমূলক বহুত কাম আমি তেনেকৈ সদৰি কৰিছোঁ, কিন্তু অলপ শ্বৰ্ট বহুত ক'বলগীয়া কথা আছে, কিন্তু তথাপিও অলপ শ্বৰ্ট কৰা হৈছে কাৰণ ইয়াত ৰাইজ নাই, অকল বিষয়াসকল আছে আৰু জিলা প্ৰশাসনৰ সকলো বিষয়াসকল আছে। গতিকে ইমান প্ৰয়োজন নাই বুলি মই ভাবি শ্বৰ্ট কৰিছোঁ। অসমত যথেষ্ট উন্নতিৰ কাম চলি আছে আৰু চলি থাকিব। গতিকে এইবিলাকক ক'বৰ কাৰণে মোৰ যথেষ্ট সময়ৰ প্ৰয়োজন আছিলে আৰু ইয়াত ৰাইজ উপস্থিত নাথাকাৰ কাৰণে সেইটো মই শ্বৰ্ট কৰিছোঁ। অকল বিষয়াসকল আছে কাৰণে বিষয়াসকলে সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত যি যি লৈছে এইটো যিহেতু সকলো জানে, সেইকাৰণে মই শ্বৰ্ট কৰিছোঁ। যি নহওক, ভাল লাগিছে। আজি সুন্দৰ পৰিৱেশত আমি COVID-19ৰ যিটো ছিষ্টেম, যিটো ডিচিপ্লিন, সেই ডিচিপ্লিনটো মেইনটেইন কৰি আজিও গোটেই অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ সকলো ষ্টেটবিলাকত, ৰাজ্যবিলাকত এনেকুৱা ধৰণৰ পতাকা উত্তোলন কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে। সেইকাৰণে আজি এনেকুৱা ধৰণৰ অনুষ্টুপীয়া অনুষ্ঠানেৰে আমি পতাকা উত্তোলন কৰিছোঁ। যি নহওক, সুন্দৰ হৈছে। আমি ক'ভিডৰ লগতো ফাইট কৰিব লাগিব, এই গতিকে শ্বৰ্টকৈ কৰিছোঁ যদিও বহুত সুন্দৰ হৈছে। আৰু ৰাইজলৈ মই আহ্বান জনাইছোঁ, সকলোৱে COVID-19ক লৈ পেলাই আমি সংগ্ৰাম কৰিব লাগিব, আমি ফাইট কৰিব লাগিব, যাতে অসমৰ পৰা আমি নিষেধ কৰিব পাৰোঁ। অসম আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বা BTC অঞ্চলৰ পৰা আমি কৰোণা ভাইৰাছক আমি নিষেধ কৰিব পাৰোঁ। COVID-19ৰ লগত আমি যুঁজি যাতে আমি অতিক্ৰম কৰিব পাৰোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ভৱেশ চন্দ্ৰ কলিতা মহোদয়লৈ আমি আন্তৰিক ব্ৰহ্ম, কৌশিক কলিতা, গৌৰী লাৱাৰী, নীলাধৰ ডেকা, মনেশ্বৰ কুমাৰ, ৰীণা ডেকা, জাতি জনগোষ্ঠীৰ উন্নয়ন, বিকাশ নেই এই মানসিকতাই দেশখন আগবাঢ়ি যাওক, যিকোনো আমাৰ BTC অঞ্চলত আগবাঢ়ি যাওক, অসমখনো আগবাঢ়ি যাওক। এই গুৰুত্বমূলক মই তাকে কাম কৰিছোঁ। BTC ইলেকশ্যন আহি আছে।